Guys, it's me. Guys, welcome to my another vlogs. So guys, বহুত দিন পিছত আকৌ এবাৰ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ. So এতিয়া হৈছে সন্ধিয়া টাইম. তো মই অলপ ওলাই গৈ আছোঁ. তো আপোনালোকক মই দেখাম কি হয় নহয় কি কৰোঁ নকৰোঁ অলপ চলপ শ্বেয়াৰ কৰিম আৰু তো ভিডিঅ'টো ভাল লাগিলে অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ভাল লাগে আৰু ভিডিঅ' বনাবলৈ বহুত দিন পিছত যিহেতু আহিছোঁ তো মই এতিয়া গৈ আছোঁ ওলাই তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু স্কিপ নকৰিব. সন্ধিয়া তো গমেই পাইছে আপোনালোকে ফুৰিবলৈ আহিছিলোঁ তো আহিছিলোঁ আকৌ বেলতলাতো বজাৰ কৰিবলৈ তো বজাৰটো বহা নাই তো এতিয়া অলপ ফুৰি আছোঁ তো আপোনালোকে গমেই পাইছে সন্ধিয়া মানে ওলাই অহাৰ মজাটো বেলেগ. তো গাইজ মই এতিয়া আছোঁ একদম খানাপাৰা যোনটো ফুড ব্ৰিজ আছে নিউকৈ বনাইছে তাতে আছোঁ চাওক. মই ফুড ব্ৰিজটো অলপমান আপোনালোকক দেখুৱাই আছোঁ আৰু অলপ ঘূৰি ফুৰি যামগৈ চ' ভিডিঅ'টো চাই থাকক অফ নকৰিব. লেটছ ষ্টাৰ্ট. এইটো হৈছে ফুড ব্ৰিজ আৰু মই দেখালোঁ এইটো বহুত ধুনীয়া লাগিছে মই আকৌ গৈ আছোঁ আপোনালোকে আহিব. চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰিব. বহুত ভয় লাগে এইবিলাক লিফ্টতে নামা উঠা কৰা. চ' গাইজ মই আহিলোঁ এতিয়া বজাৰত আৰু ব্ৰইলাৰ ল'বলৈ আহিলোঁ. বজাৰ কৰিলোঁ আৰু এতিয়া গৈ আছোঁ পানীপুৰি খাবলৈ তো ভিডিঅ'টো চাই থাকক মজা হ'ব এতিয়া. গাইজ আমি ইমান বিচাৰি ফাইনেলি এটা পানীপুৰি দোকান পালোঁ. এতিয়া পানীপুৰি খাম আৰু ঘৰ যাম. জগা দিব অংকল.
সো গাইজ এতিয়া পানীপুৰি খালোঁ আৰু ইমান জ্বলা। তো গাইজ মই এতিয়া কলাক্ষেত্ৰৰ সন্মুখত আছোঁ আৰু চেচ আৰু ইমানে সন্ধিয়া হৈ গৈছে, ইমান ঘূৰি ফুৰি ভাল নালাগে আৰু। তো যাওঁ ৰুমত আৰু ভিডিঅ'টো ইমান বহুত দিনৰ পিছত আহিছোঁ যিহেতু টাইম নাপাওঁ। তো গাইজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। চ' বাই বাই বাই।